নমস্কাৰ মই ভানু শৰ্মা চাওঁতে পূজা আহিয়ে পালে গতিকে পূজাত আমাৰ স্কিনখন গ্লো হোৱাটো সকলোৱে বিচাৰে গ্লো কৰাৰ কাৰণে আমি বিশেষকৈ বজাৰৰ সুগাৰী জুচসমূহ আমি খাব নালাগে এইবোৰ খোৱাৰ ফলত আমাৰ ছালখন ডাল হৈ পৰে ছালৰ কোনো উজ্জ্বলতাটো নাথাকে আৰু ইয়াৰ উপৰি খুব বয়সীয়াল যেন দেখা পোৱা যায় সেই কাৰণে আমি খাব লাগে যেনে ধৰক কেমোমাইল টি ইয়াৰ উপৰি আমাৰ জবা ফুলটো আমি এগিলাস পানীত যদি তিয়াই থওঁ সেই পানীখিনিও যদি আমি খাওঁ নতুবা সিজাই যদি চাহ খাওঁ গ্ৰীণ টি গোলাপৰ পাহিও আমি তিয়াই যদি চাহ খাওঁ তেতিয়াহ'লে আমাৰ স্কিনখন গ্লো কৰিব কাৰণ ই এণ্টিঅক্সিডেণ্ট হয় ফাইট ফৰ ফ্ৰী ৰেডিকেলছ আৰু আমাৰ বডিৰ পৰা টক্সিন আঁতৰোৱাত সহায় কৰে যেতিয়া বডিত আমাৰ টক্সিন নাথাকিব আমাৰ স্কিনত গ্লো কৰিবই নহয় জানো গতিকে আপুনিও এনেধৰণে খোৱাটো অভ্যাস কৰি লওকচোন থেংক ইউ